চক ইমান তলত তলত আঙুৰ লাগি আছে দেখিছে কি দেখিছে আপুনি আঙুৰ গছ চক এইটো ব্লেক গ্ৰেপ বুলি কয় চক এইটো হয় আঙুৰ দেখিছে আঙুৰ হয় এইটো কেনেকুৱা লাগে খাই চাওক টেঙা হয় এইটো ক'লা আঙুৰ চক আঙুৰ গছ আপোনালোকে ভাবে এইটো লতা নিচিনা লাগিছে নহয় আচলতে এইটো চক এইটো গছ হয় 10 বছৰ গছ এইটো ওপৰত এইটো তাঁৰ লগাই দিছে তাঁৰ লগাই দিয়াৰ কাৰণে এইটো ওপৰলৈ বাঢ়িব নোৱাৰে সেইটো কাৰণে লতা নিচিনা গুচি যায় আচলতে এইটো গছে হয় ক'লা আঙুৰ চক প্ৰথমবাৰ দেখিছোঁ মই ক'লা আঙুৰ আপোনালোকে দেখিছে নাই দেখা এনেকুৱা আঙুৰ গছ মই প্ৰথমবাৰ দেখিছোঁ ইয়াত আহি কিনি বহুত ডাঙৰ ডাঙৰ এনেকুৱা বাগান আছে যেনেকৈ আমাৰ অসমত চাহপাত বাগান তেনেকৈ দৰে সেইটো আঙুৰ বাগান পাতে 10 বছৰ 15 বছৰ মানে বহুত দিনৰলৈকে থাকে বুলি কয় কিমানলৈকে থাকে মই সোধা নাই কাকো আৰু বাৰীখনত যেনিফালে দেখালোঁ সেই একেই নিচিনাই দেখি পায় ইফালে গ'লোঁ একেই দেখি সেইফালে গ'লোঁ একেই দেখি পায় আৰু বাৰী পাতোঁতে এনেকৈ পকা খুঁটি লগাই লয় তাত ফেঞ্চিং দিবলৈ সুবিধা হয় বুলি আৰু বেছিকৈ ভাল হয় খাই চাওঁ কেনেকুৱা টেঙা মিঠা লাগে ক'লা আঙুৰ হয়তো ব্লেক গ্ৰেপছ বেছি দেখাব নোৱাৰিলোঁ ভিডিঅ'টি মই তেতিয়া সামৰিম আৰু ক'লা আঙুৰ